নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ কেইটামান নতুন হাতৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰিব। এটা খুটাৰ ঘৰ, ৰ'দে বৰষুণে হেঁচা মাৰি ধৰ। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? এটা খুটাৰ ঘৰ, ৰ'দে বৰষুণে হেঁচা মাৰি ধৰ। যদি আপোনালোকে উত্তৰটো জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিছেনে? উত্তৰটো হৈছে ছাতি। কাৰণ ছাতি আমাক ৰ'দতো লাগে, বৰষুণতো লাগে। আজি দ্বিতীয়টো সাঁথৰ। তোমাৰ গা চুই গ'ল সি, দেখা নাপালো যি। কোৱাচোন উত্তৰটো কি? বন্ধু বান্ধৱীসকল কওকচোন। তোমাৰ গা চুই গ'ল সি, দেখা নাপালো যি। কোৱাচোন উত্তৰটো কি? হয় বন্ধু বান্ধৱীসকল ঠিকেই ভাবিছে, উত্তৰটো হৈছে বতাহ। কাৰণ বতাহে আমাৰ গা চুই যায়, কিন্তু আমি তাক দেখা নাপাওঁ। আহি থাকে গৈ থাকে, খবৰ খাতি লৈ, মাত কথা নাই, কোৱাচোন ভাবি লৈ। যদি আপোনালোকে ভাবিব পাৰিছে কমেণ্ট কৰক। আহি থাকে গৈ থাকে, খবৰ খাতি লৈ, মাত কথা নাই, কোৱাচোন ভাবি লৈ। হয় বন্ধু বান্ধৱীসকল ঠিকেই ভাবিছে, উত্তৰটো হৈছে চিঠি। কাৰণ চিঠি আহি থাকে আৰু গৈ থাকে, কিন্তু সিহঁতি কোনো মাত কথা নিদিয়ে, কিন্তু খবৰহে দিয়ে। উত্তৰো চালোঁ দক্ষিণো চালোঁ, পালোঁ মলুৱাৰ ঘাট। আৰু এটা বস্তু দেখি আহিছোঁ, তাৰ ষোল্ল পাৰি দাঁত। বন্ধু বান্ধৱীসকল কওকচোন। উত্তৰো চালোঁ দক্ষিণো চালোঁ, পালোঁ মলুৱাৰ ঘাট। আৰু এটা বস্তু দেখি আহিছোঁ, তাৰ ষোল্ল পাৰি দাঁত। যদি আপোনালোকে উত্তৰটো জানে কমেণ্ট কৰক। হয় বন্ধু বান্ধৱীসকল উত্তৰটো হৈছে জাতিলাও। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।